মাৰ্ঘেৰিটাৰ নগাপথাৰত উলহ মালহেৰে ৰাইজৰ এদিন উদযাপন। বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰু খেল ধেমালিৰে মুখৰিত হ'ল নগাপথাৰ। স্থানীয় ৰাইজ আৰু চৰকাৰী বিদ্যালয়সমূহৰ মাজত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ মানসেৰে অসমৰ শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়সমূহত অনুষ্ঠিত কৰিছে কমিউনিটি ফেষ্টিভেল অৰ্থাৎ ৰাইজৰ উৎসৱ। এই আঁচনিৰ অধীনত নগাপথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত মঙলবাৰে দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে ৰাইজৰ এদিন শীৰ্ষক এটি আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। নগাপথাৰ শিক্ষামণ্ডলৰ অন্তৰ্গত 10খন প্ৰাথমিক বিদ্যালয় একত্ৰিত হৈ ৰাইজৰ উৎসৱ অনুষ্ঠানটি উদযাপন কৰে। কাৰ্যসূচী অনুসৰি পুৱা 8 বজাত পতাকা উত্তোলন কৰে ইনথেম জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক তৰুণ বৰগোহাঁয়ে। এই অনুষ্ঠানতেই শ্বহীদ তৰ্পণ কৰে নগাপথাৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ ফুকনে। বৃক্ষৰোপণ কৰে নগাপথাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শৰৎ শইকীয়াই। ইয়াৰ পিছতেই অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে ইনথেম গাঁও পঞ্চায়তৰ সভানেত্ৰী অৰুণা গুডুঙে। মুঠৰ ওপৰত সমগ্ৰ দিনটোৰ সাংস্কৃতিক শোভাযাত্ৰা খেল ধেমালি নাচ গানেৰে মুখৰিত হৈ থাকিল সমগ্ৰ নগাপথাৰ অঞ্চল। বিয়লি ভাগত অনুষ্ঠিত হোৱা মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানৰ উদ্বোধন কৰে মাৰ্ঘেৰিটা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক উৎপল কোঁৱৰে। মুকলি আৰু বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটাৰ মহকুমাধিপতি প্ৰীতি কুমাৰী, তিনিচুকীয়া জিলা প্ৰাথমিক শিক্ষা বিষয়া বন্তি শৰ্মা, মাৰ্ঘেৰিটা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পৰেশ বৰুৱা, স্থানীয় সাংবাদিক অৰুণ ভূঞা আৰু মৃদু বৰুৱাসহ বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে উক্ত অনুষ্ঠানত। স্থানীয় ৰাইজৰ ব্যাপক অংশগ্ৰহণ আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয়ে নগাপথাৰত ৰাইজৰ এদিন সঁচা অৰ্থত এক সফল অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। প্ৰধান শিক্ষয়িত্ৰী নগাপথাৰ প্ৰাথমিক বিদ্যালয়ৰ চয়নিকা হাজৰিকাই সংবাদ মাধ্যমৰ আগত এনেদৰে উল্লেখ কৰে। নমস্কাৰ। আজি আমাৰ অসম চৰকাৰৰ এইটো অভিলাষী আঁচনি আমাৰ ৰাইজৰ এদিন বুলি উৎসৱ এটা অনুষ্ঠিত কৰিবলৈ দিয়া হৈছিলে। আজি আমাৰ ইনথেম মণ্ডলৰ সৌজন্যত আৰু নগাপথাৰ বাকী ৰাইজৰ সহযোগত সেই অনুষ্ঠানটি উদযাপন কৰা হৈছে। আৰু ইয়াত আচলতে ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে যে কেনেধৰণে আমাৰ ৰাইজক জড়িতকৰণ কৰিব পাৰি আমাৰ লগত বিদ্যালয়ৰ লগত, আৰু ইয়াৰ স্থানীয় কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছে। আৰু সেই উপলক্ষে আজি আমি নগাপথাৰবাসী ৰাইজ আৰু ইনথেম মণ্ডলৰ 10খন বিদ্যালয় লগ লাগি আমি সেই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ কাৰ্যসূচী হৈ গৈছে আৰু এতিয়া খেল ধেমালি চলি আছে। আৰু খুব এই চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ এনে এটা সুন্দৰ কাৰ্যসূচী আমাক জড়িত কৰাৰ বাবে। আৰু ইয়াকে কৈ মোৰ মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, প্ৰাগজ্যোতিষ লাইভ।